তেওঁ সত্তা, যিটো সত্তা ই আমাৰ অসমীয়া জাতিৰ সত্তা। তেওঁৰ যি কণ্ঠ ই অসমীয়া জাতিৰ কণ্ঠ। তেওঁ সঁচা অৰ্থত এজন শিল্পী আছিল, যি মানুহক ভাল পাইছিল, যি মানুহৰ কাৰণে কাম কৰিছিল, যি প্ৰকৃতিৰ কাৰণে কাম কৰিছিল। তেওঁ অকল মানুহকে ভাল পোৱা নাছিল, সমানে তেওঁ প্ৰকৃতিকো ভাল পাইছিল। প্ৰকৃতিৰ গছ গছনিৰ পৰা জীৱ জন্তু তেওঁ সকলোকে ভাল পাইছিলে। তেওঁ কোনোবা জীৱ জন্তুৰো যদি আঘাতপ্ৰাপ্ত হোৱা দেখিছিল, তেওঁ নিজে ঘৰলৈ লৈ আহি শুশ্ৰূষা কৰিছিলে। তেখেতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে বিভিন্ন কাম কৰিছিল। তেখেতৰ বকুল গছ খুব ভাল পাইছিলে আৰু তেখেতে নিজৰ জন্মদিনটো তেখেতৰ গুণগ্ৰাহীসকলক বকুল গছ ৰুবলৈ তেওঁ আহ্বান জনাইছিল। ভূপেন হাজৰিকাৰ এটা বিখ্যাত গান আছিল, মানুহে মানুহৰ বাবে। মোৰ এনে অনুভৱ হয় যেন সেই গানটো জুবিন গাৰ্গৰ কাৰণেহে লিখি থৈ গৈছিল, কাৰণ তেওঁ সঁচা অৰ্থত তেওঁ মানুহে মানুহৰ বাবে আছিল। তেওঁ সকলোৰে দুখ মোচন কৰিবলৈ তেওঁ যৎপূৰ্ণাস্তি চেষ্টা কৰিছিলে। সঁচা অৰ্থত যাক শিল্পী বুলি ক'ব পাৰোঁ, সঁচা অৰ্থত যাক আমি শিল্পীৰ সত্তা থাকে, তেখেত হৈছে এজন জুবিন গাৰ্গ। আজি তেখেত আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈছে, কিন্তু তেখেতৰ যিখিনি আদৰ্শ, তেখেতৰ যিখিনি গান, সি যাতে সদায় চিৰযুগমীয়া হৈ ৰাখে আমাৰ নৱপ্ৰজন্মই, তাৰ কাৰণে মই অনুৰোধ জনালোঁ। আৰু তেখেত সকলোৰে মাজত যিটো পপুলাৰিটি, তাৰ এটা কাৰণ আছিলে। তেওঁ এটা প্ৰজন্মৰ কাৰণে তেওঁ গান ৰচনা কৰা নাছিলে। তেওঁ আধুনিক সংগীতৰ যিখিনি তেওঁ অসমীয়া সংগীত ৰচনা কৰি থৈ গৈছিল, তাৰ বাদেও তেওঁ আমাৰ গুৰু দুজনা শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহ তেওঁ বৰ শ্ৰুতিমধুৰ হিচাপে তেওঁ কণ্ঠদান কৰিছিলে, যিটো কাৰণে নেকি আজি নামঘৰ বা অন্যান্য ধৰ্মীয় অনুষ্ঠানত সেয়া বাজি থাকে। তেখেতে বনগীত, লোকগীতখিনিও বৰ সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছিলে। তেখেতে জ্যোতিপ্ৰসাদৰ গীতো তেওঁ খুব সুৰদান কৰিছিলে। তেখেতে আমাৰ বিষ্ণু ৰাভাৰ গীতো গাইছিলে। গতিকে তেওঁ সেইটো কাৰণে আজি সকলোৰে মাজত সমানে জনপ্ৰিয় আৰু সকলোৱে তেওঁ জানিছিলে। গতিকে তেনে এজন ব্যক্তিক আমি হেৰুৱাই পেলাই আমি খুব দুখ পাইছোঁ। বিশেষকৈ তেওঁৰ যিটো কণ্ঠ আছিল, সেই কণ্ঠ তেওঁৰ অকল তেওঁৰ কণ্ঠ নহয়, গোটেই অসমবাসীৰ কণ্ঠ, অসমীয়াৰ কণ্ঠ। আজি সেইকাৰণে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। তথাপিতো মই সাগৰক ক'ব বিচাৰিছোঁ, সাগৰে যেন সকলোৱে মূল বুজিলেও সাগৰে যেন সেইদিনা তেওঁৰ মূল্য নুবুজিলে, সাগৰে যেন অকণমান তেওঁক মৰম নকৰিলে। আজিও মোক ক'ব মন যায় সাগৰ, সেই সাগৰ তুমি আমাৰ যি অসমীয়াৰ কণ্ঠস্বৰ, আমাৰ যি অসমীয়াৰ সপোন, আমাৰ যি অসমীয়াৰ আশা, সেয়া যেন ঘূৰাই দিয়া। তেখেতে বলিউডত আইফা এৱাৰ্ড, তেওঁ ফিল্মফেয়াৰ এৱাৰ্ডেৰেও তেওঁ জাকত জিলিকিছিল ইয়া আলি গানেৰে। তথাপিতো তেওঁ অসমক ইমানেই ভাল পাইছিল, অসমীয়া ভাষাক ইমানেই ভাল পাইছিল, যাৰ কাৰণে তেওঁ তাত এষ্টাব্লিছ হ'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ অসমলৈ ঘূৰি আহি অসমৰ মানুহৰ কাৰণে, অসমৰ সংগীতৰ কাৰণে আৰু অসমৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আৰু অসমীয়া দুখীয়া মানুহখিনিক মানসাৰ দিবৰ কাৰণে তেওঁ তাৰ পৰা গুচি আহিল। গতিকে তেনে এজন মানুহক চাগে আমি আৰু দুনাই নাপাম। তথাপিতো তেনেকুৱা মহান ব্যক্তি, মহাপুৰুষ আকৌ যাতে অসমত জন্ম হওক, তেখেত যাতে পুৰণৰ আমাৰ অসমলৈ ঘূৰি আহক, তাকে কৈ মই তেখেতৰ আত্মাৰ চিৰশান্তি প্ৰাৰ্থনা কৰিছোঁ।